Ingdeng Pri West Karbi Anglong Hindi Basia Tumpen West Karbi Anglong Nawai Bilalong Chirok Tokamai Kapadupon. West Karbi Anglong Kiruni Thanage Parlo Nawai Bil High School Asai Hemalong Arnisia Parman Chirok Tokamai Kapadupon. Labang Somailong Alohi Sarpoman Pen Lakha Troxy Kopili Constituency MAC Pavan Kumar Rai Chitong Dun Lapen Manpeng Alohi Sif Narayan Paul Sukdeo Chauhan Papangjan Alohi Ongdung Atmapan Chohang Pon Labang Somai Chengchia Prang Armung Chijengta Padopon Labang Sophit Hindi Chhatra Santha Lama Lapen Karbianglong Hindi Basi Santha Lama Pangjarpon Lapen Labang Sophit Karlita Atumapan Pusitame Chikimopon Lapen Puthot Arnikang Thima Farman Chirok Tokamai Ing Nipon Lapen Labang Somai Long Amatsi Arpu Pusitame Chelar Ponji Pusithan Napachini Dun আমার সংগঠনের কার্যকাল 3 বছর থাকে এই ক্রমে আমার কার্বি আংলং পশ্চিম কার্বি আংলং আমার জেলা সমিতি কার্বি আংলং নির্বাচন সংস্থা আর ছাত্র সংস্থার চতুর্থ ত্রিবার্ষিক অভিবর্তন আজি আমি একদিনে পাতিছি তাতে আমি পুরোনা কমিটিখনক লৈ পেলাই আর নতুন কমিটির গঠন প্রক্রিয়ালৈকে আমার অভিবর্তনখন হয় ইয়াত বিভিন্ন মানে কার্যসূচী পালন করা হয় যেনেবা আমি রাতিপুৱা আপোনালোকে দেখিছে আমি প্রভাত ফেরি যেহেতুকে আমি উলিয়াইছোঁ তাৰপিছত আমাৰ শহীদ তৰ্পণ হয় আমাৰ সমাজৰ যিবিলাক ব্যক্তিয়ে শহীদ হৈছে তেওঁলোকক মানে আমি লৈ পেলাই তেওঁলোকৰ হেৰিত আমি শহীদ তৰ্পণ পাতোঁ সেইটো পাতিছোঁ তাৰপিছত আমাৰ ৰেজিষ্ট্ৰেশ্যন হয় আমাৰ ফ্লেগ হোষ্টিং হয় ফ্লেগ হোষ্টিং আমি 2 সংগঠনৰে কৰোঁ তাৰপিছত আমাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব ৰেজিষ্ট্ৰেশ্যনত আমাৰ গোটেই পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা আমাৰ শাখা সমিতি থাকে শাখা সমিতিৰ পৰা 3জন 4জন ডেলিগেটছ আছে আৰু তাতে আমাৰ জিলা সমিতি আগন্তুক যিটো আমাৰ কমিটি গঠন হ'ব তাত জিলা সমিতিৰ কাৰণে আমি মেম্বাৰ অলৰেডি বাছনি কৰা হৈ যায় আগতে এই কমিটিখন গঠন কৰোঁতে তেওঁলোকেহে আজি আমাৰ ইয়াত অভিবৰ্তনৰ ডেলিগেটছ হিচাপে উপস্থিত থাকিব আৰু আগভাগ ল'ব আৰু গোটেই দিন আমি আলোচনা বিলোচনা কৰি আমাৰ সমাজৰ বিষয় গোটেই দিন আলোচনা বিলোচনা কৰাৰ পিছত আমাৰ কাৰ্যসূচীটো অন্ত কৰিব আৰু আমি নতুন কমিটি গঠন কৰিম নতুন কমিটি গঠন কৰি আজিৰ পৰা যিজন আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ যি নতুন কমিটি হ'ব কাৰ্বি আংলং হিন্দী ভাষী সংস্থাৰ ছাত্ৰ সংস্থাৰ তেওঁলোকে আজিৰ পৰা তেওঁলোকৰ দায়িত্ব অৰ্পণ কৰা হ'ব কোনোবা মুখ্য অতিথি আহিব নেকি আপোনালোকৰ মুখ্য অতিথি আমি আমাৰ লোকেল এমএসি শ্ৰী পৱন কুমাৰ দেৱক আমি মাতিছোঁ সেশনত ইৰিগেশ্যনত ইনগ্ৰেশ্যন কৰিব তাৰপিছত আমাৰ ওপেন সেশনৰ ব্যৱস্থা আমাৰ যাতে নাই কাৰণ আমাৰ কিছুমান অসুবিধা আছে কাৰণে আমি ওপেন সেশন কৰিব পৰা নাই তেওঁ ইনগ্ৰেশ্যন কৰিব তাৰপিছত আমাৰ যিবিলাক ডেলিগেটছ আহিব তেওঁলোকৰে কাম আৰু তেওঁলোকে বহি পেলাই আমি আলোচনা বিলোচনা কৰিম তাত আৰু নাই আৰু আমি অবজাৰ্ভাৰ মাতিছোঁ অবজাৰ্ভাৰ আমাৰ সমাজৰ প্ৰফেচাৰ আৰু হাইলি কোৱালিফাইড টিচাৰ সকল আছে তেওঁলোকৰ নেতৃত্বত চোৱা চিতা হ'ব হলৰ ভিতৰত আৰু তেওঁলোকৰ নেতৃত্বতে মানে কাৰ্যকলাপবিলাক ষ্টাৰ্ট হ'ব অকল কাৰ্বি আংলঙৰ কাৰণে না বেলেগ ডিষ্ট্ৰিক্টৰ পৰা নাই বেলেগ ডিষ্ট্ৰিক্টৰ পৰা নহয় এনে আমাৰ কেন্দ্ৰীয় সমিতিৰ বেলেগ ডিষ্ট্ৰিক্টত যিবিলাক আহে তেওঁলোকে আহিব কিন্তু ডেলিগেটছ হিচাপে গতিকে এইটো পশ্চিম কাৰ্বি আংলং জিলা সমিতি হয় পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰে ডেলিগেটছ থাকিব কমিটি তেওঁলোকৰ মাজতে গঠন হ'ব এনে আমাৰ ইষ্টও আমাৰ জিলা সমিতি আছে ইয়াৰ পিছত আমাৰ ইষ্টৰো হ'ব তাতো আমি অভিবৰ্তন পাতিম প্ৰথম এইটো পাতি লোৱাৰ পিছত আমি তাত পাতিম ধন্যবাদ मैं समग्र जनमानस को यही बताना चाहता हूँ कि आज यहाँ पश्चिम कार्बी आंगलौं के नवाई बिल अंचल में भोजन कराने ले जा रहे हैं उसके बाद हिंदी भाषी संस्था हिंदी भाषी छात्र संस्था का
जो पश्चिम कार्बी आंगलॉन्ग जिला है उसका 1 दिवसीय यहाँ अधिवेशन होने जा रहा है, हो रहा है। और इसका जो प्रतिनिधि सभा है उस सभा में मुझे मुख्य अतिथि निमंत्रित किया गया और मैं यहाँ उपस्थित हुआ। मुझे काफ़ी प्रसन्नता है, मैं काफ़ी खुश हूँ। और इस पवित्र क्षण पे यहाँ मुझे जो माहौल जो देखने को मिला, एक नया जो सवेरा है वह होगा ऐसा मुझे महसूस हो रहा है। और यहाँ हिंदी भाषी समाज जो है कार्बी आंगलॉन्ग में विशेषकर, तो कार्बी आंगलॉन्ग में जो हिंदी भाषी समाज है जो काफ़ी संख्या में है और जो अस्थायी रूप से यहाँ के नागरिक हैं, तो इन सभी के द्वारा सन 1992 में इस संगठन का जो स्थापना हुआ था और तब का जो नेतृत्व था वह काफ़ी सक्षम और काफ़ी दूरदर्शी रहा था, जिसका नतीजा है कि आज 20 साल के उपरांत ही यह संगठन का जो जन्म है और इस संगठन का कार्य जो चल रहा है। और इस संगठन के माध्यम से न जाने कितने यहाँ ऐसे सामाजिक कार्य हुए हैं जिससे यहाँ का जो समाज है, जनमानस है, वो उपकृत हुआ है। तो बहुत अच्छा माहौल है, बहुत अच्छा सभी लोगों का जो रवैया है, सभी लोगों की चेहरा जो प्रफुल्लित है। और यहाँ एक बहुत ही महत्वपूर्ण तरीके से आज का जो प्रतिनिधि सभा है वहाँ विषय वस्तु भी रखा है उन लोगों ने, उसके ऊपर चिंता चर्चा करेंगे। और यहाँ से एक नया शुरुआत होगा जिससे यहाँ न केवल हिंदी भाषी समाज, हिंदी भाषी समाज यहाँ का जो अन्य समाज है उसको भी मार्गदर्शन कर पाए, उसका भी नेतृत्व कर पाए, उसको भी आगे ले जाने में, आगे बढ़ाने में सहयोग कर पाए। इसके लिए यहाँ एक अच्छा निर्णय और एक अच्छा लेगा। Phelang Pipen, Khonsa Im Timung Report, Northeast Karbi Live.